আসসালামু আলাইকুম। মই ইব্ৰাহিম হুছেইন আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। এটা নতুন আকৌ ভিডিঅ' লৈ আহিছোঁ। এটা নতুন প্ৰডাক্টৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ, যিটো হ'ল যাৰ নাম ননী জুচ। 10বিধ প্ৰাকৃতিক শক্তিশালী বস্তুৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। এণ্টিবেক্টেৰিয়েল, এণ্টি ফাংগাল, এণ্টি ইনফ্লেমেটৰী, এণ্টি হিষ্টেমিন গোল্ডৰ দ্বাৰা পৰিপূৰ্ণ, য'ত ইমিউনিটি বঢ়োৱাৰ সহায় কৰে আৰু শক্তিশালী কৰি তোলে। পাকস্থলীটো মজবুত কৰে আৰু ডায়েবেটিছ কণ্ট্ৰল কৰি ৰাখে। যে আমি যিবিলাক খোৱা খাদ্য খাই আছোঁ, নিশ্চয় সাৰৰ খাদ্য খাই আছোঁ, যাৰ ফলত আমাৰ শৰীৰত থকা কিছুমান সৰু সৰু চেল মৰি যাই আছে। গতিকে আমি সেই যিটো ননী জুইচ আছে, এইটো যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই চেলবিলাক পুনৰ জীৱিত হ'ব। তাৰপিছত আমাৰ শৰীৰটো সুস্থ হৈ উঠিব। আৰু যদি সেইবিলাক মৰি তাত হয়তো আমাৰ কিবা বেমাৰৰ উৎপন্ন হৈ যাব পাৰে মৰা চেলবিলাকৰ ভিতৰত। ননী জুইচটো এনেকুৱা এটা বস্তু, যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ সেইবিলাক জীৱিত হৈ উঠিব আৰু আমাৰ দেহাটো শক্তিশালী কৰিব। আৰু সেই ননী জুইচটোৱে বিভিন্ন ধৰণৰ সৰু সুৰা যিমান বেমাৰ আছে শৰীৰত, সেইবিলাক ধ্বংস কৰি দিব আৰু মানুহজনক সুস্থ কৰি তুলিব। আমি গাড়ীখনত পেট্ৰল ভৰালে নহ'ব, তাত মবিলো ভৰাব লাগিব। মবিল ভৰালে গাড়ীখনৰ ইঞ্জিনটো ফ্ৰী হয়। ঠিক তেনেকুৱা আমি খোৱা খাদ্য খালেই নহ'ব। আমি বিষৰ টেবলেট খাইছোঁ, মানে গেষ্ট্ৰিক হৈ আছে, গেষ্ট্ৰিকৰ টেবলেট খাইছোঁ, যাৰ ফলত আমাৰ কিডনীৰ প্ৰব্লেম আহি গৈছে। আৰু যিবিলাকে বিষৰ টেবলেট অতিমাত খায়, তাৰ কিডনীৰ প্ৰব্লেম হয়। আৰু যিবিলাকে গেষ্ট্ৰিকৰ টেবলেট খায়, তাৰ পাথৰ হোৱাৰো চান্স আছে আৰু কিছুমান সৰু সৰু চেল মৰি যায়, যাৰ গুণত আমাৰ কিবা নহয় কিবা বেমাৰত উৎপন্ন হোৱাৰ চান্স থাকে। নেগচিয়া কোম্পানীয়ে এটা জুইচ উলিয়াইছে, এইটো হৈছে ননী জুইচ। এই জুইচটো খালে আমাৰ শৰীৰত যিবিলাক মৰি যোৱা চেল, এইবিলাক পুনৰ জীৱিত কৰে, খোলা কৰি দিয়ে। আৰু এই কাৰোবাৰ ডায়েবেটিছো থাকিব পাৰে। প্ৰত্যেকটা বেমাৰৰ কাম এই ননী জুইচটোৱে কৰে। গতিকে এইটো সুন্দৰ প্ৰডাক্ট, আপোনালোকে ব্যৱহাৰ কৰক। আপোনালোকে এইটো ক'ত পাব? গতিকে মোৰ তলত নম্বৰ দিয়া আছে, তাতে যোগাযোগ কৰিলে মই পোৱাৰ ব্যৱস্থা কৰি দিম। ইমানতে এৰিছোঁ। জয় নেগচিয়া।